এবাৰ 2025 আৰু 2026 এই ছিজনৰ বাবে গ্ৰীণ লাইফ ইকো টুৰিজিম ছ'চাইটিৰ নেতৃত্বত এই মটংকা নদীৰ এই নাগাপুৰত পিকনিক স্পট এই বছৰৰ কাৰণে আজি শুভ উদ্বোধন কৰা হৈছে। ইয়াত আমন্ত্ৰণ কৰা হিচাপে আহি ভাল লাগিছে। ইয়াত প্ৰাকৃতিক যিটো সৌন্দৰ্য, ইয়াত মানে ভূটানৰ পৰা বৈ অহা মটংকা নদী ইয়াত আছে, ইয়াত গছ গছনি আছে, চৰাই চিৰিকটি ইয়াত আছে। গতিকে বহুত সুন্দৰ ঠাই। ইয়ালৈ ৰাইজে পিকনিক খাবলৈ বছৰে আহে আৰু এইবাৰো আহক। অহা দিনবোৰত যাতে এই অঞ্চলৰ মানে অৰ্থনীতিৰ দিশো যাতে অঞ্চলৰ ৰাইজেও যাতে ইয়াতে বেপাৰ বাণিজ্য কৰি খাব পাৰে আৰু পিকনিক খাবৰ কাৰণে বহুত ধুনীয়া ঠাই। গতিকে সকলোকে আমন্ত্ৰণ কৰিছোঁ, পিকনিক খাবলৈ আহক। পাছত দেখা যায় বনভোজৰ বতৰত আচলতে যথেষ্ট সংখ্যক লোকে বনভোজৰ নামত কিছুলোকে উদ্ভণ্ডালিও কৰে, চৰকাৰৰ SOP-সমূহ মানি নচলে। এই ক্ষেত্ৰত কিবা আহ্বান জনাব নেকি? সেইখিনি মই সেইটোৱে কৈছোঁ, ধৰক মানুহে আজি চহৰত থাকি ফালে মানে বাহিৰত যাই ফালে মানে এই ধৰণে আউটিং কৰি ফালে পিকনিক খাব অলপ এনজয় কৰিব আহে। এইটো মাৰ্জিত যাতে থাকে, যাতে উদ্ভণ্ডালিটো নহয়। চাউণ্ড যাতে যিহেতু ইয়াত মানে ফৰেষ্ট এৰিয়া হয়, এটা চাউণ্ডখিনি যাতে ভলিউমটো কমকৈ দি ফালেও যাতে এনজয় কৰিব পাৰে, একদম বেছি লাউড নিদিয়েকৈ, এই ধৰণৰ কথা। গতিকে পিকনিক খালেতো চব থাকিব অলপ চলপ, কিন্তু মানে লিমিটত থাকি ফালে যাতে এনজয় কৰি যায়, সেইটো মই অনুৰোধ কৰিছোঁ। এই 2025 আৰু 26 বৰ্ষৰ কাৰণে আমাৰ গ্ৰীণ হিমালয়াছ পিকনিক স্পট আজি শুভ উদ্বোধনী হৈছে। আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ BTRৰ EM আছিলে গণেশ কছাৰী ডাঙৰীয়া, আৰু ময়ো ইয়াতে উপস্থিত আছিলোঁ। মই ইয়াতে মন্দিৰৰ শুভ উদ্বোধনী কৰিলোঁ। তো আমাৰ এই যি গ্ৰীণ হিমালয়া পিকনিক স্পট আছে, আমাৰ খুব ধুনীয়া এক প্ৰকৃতিৰ এইটো ভূস্বৰ্গ বুলি ক'ব পাৰি। মই এটা কথা আহ্বান জনাম সকলো ৰাইজক, যাতে আমাৰ এই ইকো টুৰিজিম যি ছ'চাইটি আছে, মানে এই পিকনিক স্পট আছে, ইয়াতে আপোনালোকে আহক। আৰু 2025-26 বৰ্ষত আপোনালোকে যিহেতু নতুন বৰ্ষত সকলোৱে পিকনিক খাবলৈ আহে, আপোনালোকেও আহক। আহি ইয়াতে অলপ প্ৰকৃতিৰ যি সৌন্দৰ্য উপভোগ কৰক, তাৰ কাৰণে অনুৰোধ জনাইছোঁ মই। আৰু এই সমষ্টি যিহেতু মই MCLA, আৰু আগন্তুক দিনত যাতে এই পিকনিক স্পটটো অলপ আৰু কৰিবলগীয়া অলপ আছে, ৰাস্তাখিনি অলপ কৰিবলগীয়া আছে, ৰাস্তাখিনিও কৰিব লাগিব। আৰু মই এটা অনুৰোধ জনাম, পিকনিক স্পটৰ যি আমাৰ বিষয়ববীয়াগত আছে, NGO আছে ইয়াতে, এই NGO সকলক অনুৰোধ জনাম যাতে যিসকল টুৰিষ্ট বা যিসকলে ইয়াতে পিকনিক খাবলৈ আহিব, আনন্দ কৰিবলৈ আহিব, তেখেতসকলে যাতে কোনো অসুবিধা নাপায়, সিহঁতে যাতে সুবিধা পায়, সকলো দিশৰ পৰা যাতে সুবিধা পায়, তাৰ কাৰণে মই NGOৰ আমাৰ যে বন্ধুসকল আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ। আৰু বাকী আমাৰ কিছুমান যাতে খোৱা পানীৰ সুবিধা হয়, টয়লেটৰ ব্যৱস্থা থাকে, তেনেকুৱা ধৰণৰ আগন্তুক দিনত আমি যিখিনি কৰিব লাগে, এইখিনি টুৰিজিম মানে আমাৰ যি ইকো টুৰিজিম যি আমাৰ NGO আছে বা তেখেতসকলৰ লগত আলোচনা কৰি আগন্তুক দিনত এইখিনি আমি কৰি দিম। পিকনিক বুলি ক'লে অলপ ফূৰ্তি আনন্দ কৰিবলৈ আহে। তো আনন্দটো আনন্দ হৈ থাকিব লাগে, তাতে এইটো বিপৰীত ফালে নাযায়, মানে এইটোত মানে দুৰ্ঘটনা নহয় বা তেনেকুৱা ধৰণৰ পৰিৱেশ নহয়। যিহেতু সকলোৱে আশা কৰি আহে যে ইয়াতে পিকনিক খাব, নতুন বছৰ পিকনিক খাবলৈ যাম, নতুন জেগা এটা যাম। তো ইয়াতে অহাৰ পিছত মানুহে অলপ যিহেতু পিকনিক বুলি ক'লে অলপ কিছুমান বস্তু খায়, ইয়াতে খোৱাৰ পিছত যোৱাৰ সময়ত অলপ উদ্ভণ্ডালি হয় বা গাড়ী এক্সিডেণ্ট হয়। তো মই প্ৰশাসনক, তামোলপুৰ আমাৰ জিলা প্ৰশাসনক মই অনুৰোধ জনাওঁ যাতে পিকনিক খাবলৈ অহা মানুহখিনিক অলপ মানে ইয়াতে যিহেতু প্ৰশাসন আছে, তেখেতসকলে অলপ চাওক যাতে উদ্ভণ্ডালি নহয়। আহক সকলোকে মই ময়ো আমন্ত্ৰণ জনাইছোঁ, যাতে মই MCLA হিচাপে মই সকলোকে মানে ইয়াতে আহি যাতে আমাৰ এই গ্ৰীণ হিমালয় যি পিকনিক স্পট আহক, সকলোৱে আহক। কিন্তু তাতে যাতে মানে সকলো পৰিৱেশটো মানে ঠিক ৰাখি, পৰিস্থিতি ঠিক ৰাখি কিনে ইয়াতে বনভোজ খাওক, মানে পিকনিক খাওক, সকলোকে আহ্বান জনালোঁ।